হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মই পক্ষীবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন্ধাৰ নহয় একচুৱেলি কিন্তু লাইটবিলাক দিয়া নাই ৰুমৰ এটা লাইট দিয়ে বহি আছোঁ আৰু আজি হৈছে শিৱৰাত্ৰি মহা শিৱৰাত্ৰি বুলি ৰাতিপুৱা বেলাত ক'তো যোৱাই নহ'লে আৰু এতিয়া হৈছে সন্ধিয়া ব্লগটো আৰম্ভ কৰিছোঁ বহুত দিন ভিডিঅ' দিয়া নাই ভাবিলোঁ ভিডিঅ' আজি শিৱৰাত্ৰিৰ কাৰণে এটা দি দিওঁ যাম মামাহঁতৰ ঘৰলৈ শিৱৰাত্ৰি তাতে মামাহঁতৰ ঘৰতে পাতে শৰাই ভাগ আগবঢ়াইছোঁ আগতে দি দিছোঁ খালি চাকিটো জ্বলাবলৈ আছে সেইবোৰ লৈ যাম দেখুৱাই থাকিব এতিয়া যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰলৈ পূজাৰ কাৰণে শিৱৰাত্ৰি পূজাৰ কাৰণে ৰেডি হৈছোঁ আৰু যাম দেখুৱাই থাকিম চাই থাকিব আৰু এই আহি পাই গ'লো মামাহঁতৰ ঘৰ এয়া নামঘৰত কিবা যাতে কৰি আছে আৰু বেটা এয়া নাযাবা দেই আৰু এয়া এতিয়া পুথি পঢ়িবলৈ আৰম্ভ কৰিব আৰু জ্বলাই আহিলোঁ এতিয়া দেখাই আছোঁ বাহিৰৰ পৰিৱেশ চাই মাহঁতে প্ৰসাদৰ কাৰণে ফল মূল কাটি আছে ৰেডি কৰিছে এইফালে পাঠ পঢ়িয়ে আছে বাৰু নিতু পূজা ভঙাই নাই মানে হোমপুৰি হৈ গ'ল নাম ধৰিবলৈ আছে আৰু মোৰ ইমান ভোক লাগিছে সেইকাৰণে খাই পুৰা পৰীক্ষা বেয়া ভোক লাগিছে আৰু এটা কল লৈছোঁ কল খাম শিৱৰাত্ৰিৰ দিনাখন এই অকণমান নিদিলেও বেয়া লাগে সেইকাৰণে অকণমানি কাপটোতে একাপ দি দিলোঁ আৰু আপোনালোকে খাই কেনে পায় ক'বচোন দেই মই কিন্তু ভাল পাওঁ বিশেষকৈ শিৱৰাত্ৰিতে পোৱা যায় ভাল পাওঁ খাবলৈ নাম ধৰিছে
নাম গোৱাৰ মাজতে একাপ চাহ। ৰাইজ এয়া ঘোটা খোৱাৰ পৰিণাম দেই, এয়া ঘোটা খোৱাৰ পৰিণাম। মাজত পাত কিমান ভাত পানী খালোঁ আৰু সেয়া পূজা হৈ গৈছে ককাৰ বিচনাতে। আমি এতিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ মানে যাম আৰু মানুহ লাষ্টৰখিনি খাই আছে, মানে ঘৰৰ মানুহে খাই আছে, যাম আৰু। গতিকে শিৱৰাত্ৰিখিনি দেখুৱাই দিলোঁ আপোনালোকক কেনেকৈ আমাৰ আইতাহঁতৰ ঘৰতে শিৱৰাত্ৰি পালন। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।